ৰাতিপুৱাই কামকেইটা কৰি পাকঘৰলৈ আহিছোঁ, কিবা এটা বনাওঁ। সেইকাৰণে প্ৰথমে কেৰাহীখনত আলু ভাজি লৈছোঁ, পিঁয়াজ জলকীয়া দি হালধি দি দিছোঁ, সোৱাদ অনুসৰি নিমখো দিছোঁ, দি পেলাই গোটেইখিনি এবাৰ ভালকৈ ভাজি লৈছোঁ মিক্স হোৱাকৈ। আৰু আদা নহৰু অকণ থেতালি পেলাই দি দিছোঁ, দি পেলাই আকৌ ভাজিছোঁ, ভাজি পেলাই জিৰা গুড়ি অকণমান দি দিছোঁ, গোটেইখিনি মিক্স কৰি লৈ ভালকৈ ভাজিছোঁ। আৰু চাওকচোন, মায়ে আনফালে কড়াগুড়ি খুন্দিবৰ কাৰণে উখোৱা চাউল তিয়াই আছে, 3 কেজি তিয়াইছে বোলে কড়াগুড়ি খুন্দিবৰ কাৰণে। আৰু আনফালে মই বিলাহী অকণমান কাটি পেলাই এতিয়া আকৌ ভাজিখনত দি দিছোঁ, ধুনীয়াকৈ মিক্স কৰি লৈছোঁ ভালকৈ যাতে গলি যায়। আৰু গলি যোৱাৰ পিছতে মই কুচিয়া অকণমান দি দিছোঁ, দি পেলাই ভালকৈ গোটেইখিনি আকৌ এবাৰ ভাজি লৈছোঁ। ভাজি লৈ ওচৰতে গৰম পানী আছিলে, গৰম পানী অকণমান আনি গৰম পানীখিনিকে দি দিছোঁ। আমাৰ ঘৰত জোল নহ'লে কোনেও নাখায়, সেইকাৰণে জোল লাগিবই কম্পালচৰি, জোলেহে ভাত খাব পাৰি, ভাজি হ'লে ভাত খাব নোৱাৰি। বিশেষকৈ দেউতাৰ কমপ্লেইন, সেইকাৰণে সিজিবৰ কাৰণে পানী দি দিছোঁ। আৰু এতিয়া ঢাকি দিছোঁ। অলপ পিছত চাইছোঁ গোটেইখিনি উতলি আছে, উতলি থাকোঁতেই মই অকণমান দেউতাৰ কাৰণে কাঢ়ি থৈছোঁ, কাৰণ আমাৰখিনি জ্বলা বেছিকৈ দি পেলাই বনাম। আৰু আমাৰ কাৰণে কুটকুৰা জলকীয়া এটা কাটি দিবলৈ লৈছোঁ, সেয়া কুটকুৰা জলকীয়া কাটি দিলোঁ। ফাইনেলি মোৰ তৰকাৰীখিনি ৰেডি হৈ গ'ল ধুনীয়াকৈ। আনফালে মই কাপোৰ ধুই দিছিলোঁ ৰাতিপুৱা, সেই কাপোৰখিনি বাহিৰৰ পৰা সামৰিবলৈ গৈছোঁ পটাপট, কাৰণ কড়াগুড়ি খুন্দিব যাম মাৰ লগত। সেয়া মই এতিয়া কড়াগুড়ি খুন্দিব ওলাই আহিছোঁ মাৰ লগত। মায়ে সেয়া খৰাহীত চাউলবোৰ তিয়াই পেলাই লৈ গৈছে, আৰু মই পিতলৰ খৰাহী এটা হাতত লৈ আহি আছোঁ পিছে পিছে, মাৰ পিছে পিছে। আৰু খুৰীহঁতৰ ঘৰত খুৰীয়ে সহায় কৰি দিম বুলিও কৈছে, সেইকাৰণে দুইজনী আহিছোঁ পটাপট। চাওকচোন, সেইজনী খুৰী কাম কৰি আছে ধুনীয়াকৈ, বাগিচা চাফা কৰি আছে। আৰু খুৰীয়ে চব ৰেডি কৰি ৰাখিছিলে, সেইকাৰণে মায়ে ফটাফট কেৰাহীখন বহাই দিলে, জুইডাল খুৰীয়ে ধৰি দিছিলে। আৰু এতিয়া মই ঢেঁকী দি আছোঁ, মায়ে খুন্দি আছে। খুন্দি থকাৰ মাজতে আমি বোলো কি কেনেকুৱা হৈছে চেক কৰি চাইছোঁ, সান্দহ নহ'ল, কড়াগুড়িহে হৈছে। এতিয়া দেউতাই আহিছে খবৰ ল'বলৈ আমাৰ দুইজনীৰ কাৰণে, কি কৰি আছোঁ আমি দুইজনী আহি। তাৰপিছত দেউতাই খুৰীয়ে কথা পাতিছে, তাৰ মাজতে চাহ বনাবলৈ ক'লে খুৰীক, সেইকাৰণে খুৰীয়ে চাহ বনাবলৈ গ'ল। আৰু মই কড়াগুড়িখিনি মানে চাউলখিনি তিতা হৈ আছিল ন, সেইখিনি মই ভাজি আছোঁ বৰ্তমান। আৰু দেউতাই সিপিনে মাৰ লগত কি কৰিছে চাওক, সেই মাৰ লগত ঢেঁকী দি আছে, তেওঁ মানে চাহ খাবই, গণি গণি 365 বাৰ ঢেঁকী দিছে। আৰু এইটো ফাইনেলি আমাৰ খুন্দি হৈ গ'ল, ঘৰলৈ আহিছোঁ ভিডিঅ' বনোৱাৰ কাৰণে। খুৰীয়ে পিছপিনৰ পৰা চিঞৰি আছে।